ইলন মাস্কৰ স্পেচ এক্সে পাতনি মেলিছে বিজ্ঞান প্ৰযুক্তিৰ নতুন অধ্যায়। স্পেচ এক্সে বনালে উভতি অহা ৰকেট। বিশ্বৰ সকলোতকৈ ডাঙৰ আৰু শক্তিশালী ৰকেটৰ সৈতে কৰা এই প্ৰশিক্ষণে সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছে। এই ৰকেটটোৰ উচ্চতা 400 ফুট অৰ্থাৎ 122 মিটাৰ। স্পেচ এক্সৰ বৈজ্ঞানিকসকলে উভতি অহা এই ৰকেট ধৰিবলৈ নিৰ্মাণ কৰিলে চপষ্টিক আৰ্ম বা বাহু। স্পেচ এক্সে 13 অক্টোবৰত পঞ্চমবাৰৰ বাবে 400 ফুট ওখ এই ষ্টাৰশ্বিপ বাহনখন উৎক্ষেপণ কৰে দক্ষিণ টেক্সাছৰ ষ্টাৰবেছৰ পৰা। এই অভিযানৰ লক্ষ্য আছিল উৎক্ষেপণ হোৱা ৰকেট সফলতাৰে পৃথিৱীলৈ অনা আৰু তাৰ বাবে স্পেচ এক্সে তৈয়াৰ কৰিছিল এই চপষ্টিক বাহু। এই অভিযান প্ৰথম প্ৰচেষ্টাতে সফল হোৱাত উৎফুল্লিত হৈছে স্পেচ এক্সৰ কৰ্মচাৰীৰ লগতে সাধাৰণ জনতাও। আৰু এই অভূতপূৰ্ব দৃশ্য ইলন মাস্কে নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰে।